নমস্কাৰ, হেল্ল' এভৰিৱান। মই অভিজিত গগৈ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অভিজিত চিনেচায়া। আৰু এতিয়া পুৱা 6:28 হৈছে। আজি 8 আগষ্ট 2021। আজি গোলাঘাটৰ চুঙাজানলৈ যাত্ৰা কৰোঁ। আহক আপোনালোকক আজি এই যাত্ৰাৰ সম্পূৰ্ণ দৃশ্য দেখুৱাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এতিয়া মই কমাৰগাঁও তিনিআলি পাইছোঁহি। মানে আমাৰ যিটো ৰাস্তা আমাৰ ঘৰৰ পৰা সেইটো আহি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত লাগিছেহি। আৰু এয়া আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো নতুনকৈ বনাই আছে। অডোমিটাৰত 958 হৈছে। আৰু আজিৰ যাত্ৰাটো প্ৰায় 200 কিলোমিটাৰমানৰ আমাৰ ৰাইড হ'ব। ইয়াৰ আগৰ ক্লিপটোত আপোনালোকক দেখুৱাইছিলোঁ যে মই 37ত আছিলোঁ আৰু 37টো 4-ৱে লাইন বনাই আছে। আৰু তাৰ পাছতেই মই চিধাই আহি এইটো এতিয়া ধুদৰালিত উঠি আছোঁ। আৰু এতিয়া ধুদৰালিৰ পৰা আমি গোলাঘাট যাম। গোলাঘাটৰ পৰা বৰপথাৰ আৰু বৰপথাৰৰ পৰা সৰুপথাৰ হৈ পেলাই আমি চুঙাজানলৈ যাম। আৰু প্ৰথমতে মই মোৰ ককাইদেউ আমাৰ বহুপথাৰৰ খুমটাই চাৰিআলিত ককাইদেউক লগত লৈ ল'ম। তাৰপিছত আমি গৈ থাকিম। চুকাফা ক্ষেত্ৰ খুমটাই পাইছোঁহি। স্বৰ্গদেউ চাওলুং চুকাফাক ক্ষুপ্তাং জনাই লৈছোঁ। খুমটাই চাৰিআলি পালোহি আৰু ককাইদেউ ইয়াত আহি ৰৈ থকাৰ কথা। চাৰিআলিত অকণমান সময় ৰৈ দিলোঁ। আৰু সিফালৰ পৰা ককাইদেউ আহিলে। ককাইদেউৰ লগত এয়া আমাৰ ভতিজা ছোৱালীও আহিছে। আমাৰ ৰাইডটোত দুজন যোৱাৰ কথা আছিলে, কিন্তু এতিয়া আমাৰ ভণ্টি আহি গ'ল। মোৰ নতুন বাইক হোণ্ডা চাইন BS6ত আজি মোৰ এটা এতিয়ালৈকে সকলোতকৈ দীঘল ৰাইড হ'ব চুঙাজানলৈকে। প্ৰায় 91 কিলোমিটাৰ ফ্ৰম কমাৰগাঁও। এইখিনিৰ পৰা প্ৰপাৰ গোলাঘাট টাউন আৰু 2 কিলোমিটাৰ। আৰু আমি এতিয়া ৰাইট ছাইডে সোমাই দিম। এতিয়া ৰাইট ছাইডে এইটো মানে কি ধুদৰালি আৰু 39 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এইটো। এতিয়া আমি এখন ধনশ্ৰী নদীৰ দলঙৰ ওপৰত উঠি আহি আছোঁ। এটা ভাল লাগিছে লুকছটো আপোনালোকে চাওকচোন। এই দলংখনৰ কিমান সুন্দৰ নহয়নে? য়েছ। আপোনালোকে ৰাস্তাৰ কাষৰ প্ৰাকৃতিক দৃশ্যাৱলী উপভোগ কৰক। আমি এতিয়ালৈকে প্ৰায় 35 কিলোমিটাৰ আহিলোঁ। আৰু খুমটাই সেই চাৰিআলিতে লগ কৰি লৈছোঁ। ডাইৰেক্ট আহিছোঁ। আৰু এইখিনিৰ পৰা আমাৰ নাম্বৰ হাবি ষ্টাৰ্ট হৈছে। এই দলংখনৰ পৰা প্ৰায় 14 কিলোমিটাৰ আমি টোটেল যাব লাগিব এনেকৈ হাবিৰ মাজে মাজে। নাম্বৰ হাবিৰ আমি মাজৰ পইণ্ট পাইছোঁহি। আৰু এই সোঁ চাইডে এইটো গৰম পানী আছে। নাম্বৰ হাবিৰ শেষ প্ৰান্তত আমি উপনীত হৈছোঁহি। আৰু এয়া চিলনীজানৰ পিছতে আমি কৰদৈগুৰি বৰপথাৰ পামগৈ। আমি চিলনীজান পালোহি। চিলনীজান দেখুৱাইছোঁ আপোনালোকক। প্ৰায় 8টা বাজিছে কাৰণে অলপ দোকান পোহাৰবিলাক বন্ধ হৈ আছে। হোটেলবিলাক সকলো খোলাই আছে। আমি বৰপথাৰ ওচৰ পাবহি হৈছে আৰু এখন বজাৰ পাইছোঁ বাটত। বহুত বস্তু দেখিছোঁ। লোকেল মাছ, তামোল, ৰঙালাও চব দেখিছোঁ। সেইফালে যাওঁ সৰুপথাৰ ৰম। আৰু এতিয়া আমাৰ পোনে জামুগুৰি আৰু আমি এতিয়া সৰুপথাৰ ফালে সোমাই দিছোঁ। কৰদৈগুৰি পাইছোঁহি। কৰদৈগুৰিৰ পৰাও আৰু দূৰ আছে সৰুপথাৰলৈ। এইখিনি মানে কোনটোত বেছি ভাল হ'ব? দুইটাই ভাল। ঠিক আছে। সৰুপথাৰ টাউন পালোহি। আৰু ইয়াত এতিয়া আমি সুধিব লাগিব কোনফালে চুঙাজান নাওজান যায়। সৰুপথাৰলৈকে আগতে মই মটৰ চাইকেল লৈ আহিছোঁ, কিন্তু ইয়াৰ পৰা আগলৈ মই যোৱা নাই। এইটো উৰিয়াম ঘাট 15, নাওজান 12 আৰু বোকাজান 23। এইটো ৰাস্তাত গৈ কি হোটেল? মোচা। বৈচোন এফালে যাওঁ। কিবা এটা লৈ আহোঁ বৈ। মিঠাই এটা লৈ আহোঁ বৈ।
হে নেলাই আছোন। আৰু এইখিনিতে ট্ৰেইন দেখিছোঁ এখন, কি জানো নামটো কি এখন, ভাৰতীয় ৰেল, কি লালগড় ডিব্ৰুগড় হোটেললৈ আহিছোঁ। আৰু আমি লালমোহন লৈ লওঁ বাইলে। হেৰি 16টা দিব, 16টা দিব। আৰু ভাল মিক্সাৰ এটা দি দিয়ক। মিঠাই চিঠাই লৈ ল'লোঁ। আৰু এতিয়া আমি পূৰা বাহিৰ ঘৰলৈ গৈ থাকোঁ। নাওজান ৰাস্তাত আমি আহি আছোঁ। নাওজান ৰাস্তাটো অলপ বনাই আছে, অলপ ঠেক হৈ আছে দুয়ো কাষে। বৰ সন্তৰ্পণে বাইক ৰাইড কৰিবলগীয়া হৈছে। আজি বতৰ বহুত মজা। আচলতে ৰ'দ দি থাকিলে ফৰকাল বতৰ সকলোৰে ভাল লাগে। আকাশখন চাওক আপোনালোকে, নীলা হৈ আছে। আৰু ৰাস্তাৰ দুয়ো কাষে গছৰ শাৰী শাৰী দৃশ্য ৰুইয়ে আছে। ৰুই কমপ্লিট হোৱা নাই। এইবাৰ বৰষুণৰ অভাৱ অনুভৱ কৰিছে কৃষক ৰাইজে। ৰাস্তাৰ দুয়ো কাষে যদি ওখ ওখ গছ থাকে তেতিয়া কি প্ৰফিট হয় আপোনালোকে জানেনে? যেতিয়া সূৰ্যৰ প্ৰখৰ ৰ'দ দি থাকে তেতিয়া তাৰ ছাঁত আমি ধুনীয়াকৈ ৰাইড কৰিব পাৰোঁ। নাওজান টাউন আমি পাইছোঁহি। আৰু অলপ পাছতে আমি চঙাজান টাউন পামগৈ। কিমান দূৰ হ'ব? 10 কিলোমিটাৰ চঙাজান ন? আৰু এই ওচৰতে মানুহ এজনক সুধি ল'লোঁ চঙাজান কিমান দূৰ হ'ব। 10 কিলোমিটাৰ আছে বুলি কৈছে। ৰাস্তা কমপ্লিট পকা হোৱাকৈ নাই। এইবিলাক মাজে মাজে পাথলছ আছে আৰু পানীময় হৈ আছে। চঙাজান টাউন, চাৰ্ভিচ চঙাজান। বায়ে কোৱা মতে এই টাউনৰ পৰা আৰু অলপ দূৰ যাব লাগিব। আমি ফাইনেলি বাইদেউ আৰু ভিনদেউ হৈ পাই গ'লোহি। নাই, এডোখৰ আহি পেলাই আকৌ ই ৰৈ আছে, সেই ইফালে ঘূৰি গ'লোঁ। সেইডোখৰ নহয়, ই সেইখিনিত বুলি ভাবি আছে কাইদৈ। এই কি কৈছা হে? ইছ ৰাম, আহিম ক'লে আহিবি আৰু কি আৰু। নাহিমহে, সেইদিনাখনে ক'লোঁ যাম বুলি। মই সেইদিনাখনে ক'লোঁ, 4 দিন মানৰ আগতে ক'লোঁ বাইক নাহে বুলি ভাবি আছা হয় নাই? মই জানিছোঁ নহয়। ভাইন কি কৈছা হে? বিলিবাই ঘৰ পোৱাৰ পাছত অডোমিটাৰত 1051 কিলোমিটাৰ দেখুৱাইছে। মানে টোটেল আমাৰ কমাৰগাঁৱৰ পৰা বিলিবাই ঘৰলৈকে 94.2 কিলোমিটাৰ। কি আজি কি হ'ব খানাটো কওকচোন? কোমোৰা হাঁহ মাংস আৰু কোমোৰাই হাঁহ মাংসই, তাৰপিছত শুকান ভাজি কৰি মাংস, কোমোৰা আৰু হাঁহ মাংস জোল খুৱাব আৰু হাঁহ মাংসৰ ফ্ৰাই হয় নাই? শুকান ভাজি। এইটো মজা লাগিব। আৰু মই কিমান দিনৰ মূৰত আহিছোঁ বুলি ভাবিছে বাৰু? 20 বছৰ 21 বছৰ হ'ল। 20 বছৰ মূৰত দেখিছে নে বাৰু? বাপৰে, এই বাইক মই বিয়াতে থ'বলৈ আহিছিলোঁ। মানে প্ৰথম যেতিয়া বিয়া হৈছে তেতিয়াই মই ইয়াত থ'বলৈ অহা 21 বছৰ আগত। আৰু আজি এই 21 বছৰ পিছত আজি পুনৰ এই বিলিবাই চলাই আহিছোঁ। মানে মনত পৰি থাকে, কিন্তু কি হ'ব হয় নাই? সৰুটো ল'ৰা একদম ভাগিন, আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰী 2nd ইয়েৰত আছে। এই নামটো কি? ভাইটি হয় নাই? আদিত্য। একেলগে আজি খাওঁ বুলি ভাবিছোঁ, মাহে মাহে খাওঁ আৰু। আৰু এইফালে মোৰ পিছফালে ককাইদেউ অলপ ৰেষ্ট কৰিছে। বহুত ভাগৰ লাগি গ'ল বোলে মটৰচাইকেল চলাই। তেতিয়াহ'লে খানা ৰেডি? একদম খাই দিওঁ ভিনদেউ। 21 বছৰ পিছত। 21 বছৰ পিছত আচ্ছা পৰিবাৰৰ ভাই 21 বছৰ পিছত আহিছে। মই হাঁহ এটা মাৰিলোঁ আৰু এতিয়া মজা আছে। আমি একদম খানা খাই দিওঁ। এইটো কোমোৰাৰ আঞ্জা হয়নে? কোমোৰা জোল, আৰু এইটো পেটু, আৰু এইটো হাঁহৰ শুকান ভাজি।
এইটো বিবেহে দিয়া পানী টেঙা আচ্ছা সেইটো দিছে ঠিক আছে ঠিক আছে ঐ কাদু আহ 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 ভাইটি আমি খাই দিওঁ তুমি নোখোৱা এতিয়া নে মাৰ লগত হ'ব আমাৰ ককাইদেউ এজন আমাৰ পৰিবাৰৰ ককাই সেইটোৱে চবেই একেলগে আজি তেতিয়াহ'লে একদম মজা আছে খাব লাগে দেই এই লিলো কাদু তই খাওঁ দেই ৰাজা বিল ভাই পানী টেঙা পেহীয়ে দি পঠাইছে টেষ্টি টেষ্টি মজা খানা হৈছে গোলাঘাট জিলা কমাৰগাঁৱৰ পৰা পেহীয়ে পানী টেঙা দি পঠাইছে 5 বছৰ হ'ল 5 বছৰ হ'ল বৰালি মাছ আছে শ'ল মাছ বৰালি আৰু শ'ল আছে না গতিকে এইটো একদম আপোনালোকৰ একদম সেই পাৰটো সিপাৰলৈকে আছে পাৰটো সেই সিপাৰলৈকে আছে মানে এইটো যে হেৰিটো আছে এই বাউণ্ডেৰীটো তালৈকে আৰু ইয়াত মাছৰ কোনো বছৰ অভাৱ নহয় বহুত হয় নে পানী অকমান দেৰিকে হোৱাৰ কাৰণে আমাৰ মাছ খাবলৈ পোৱাটো অকমান দেৰি হৈছে আচ্ছা তেতিয়াহ'লে ৰাজা গৈ থাকো ঠিক আছে আকৌ কেতিয়া যাবা তুমি আমাৰ ফালে মই এইকেইদিনতে গৈ আছো এইকেইদিনতে যাম যেতিয়া কলেজ খুলিব হা না বিল ভাই যাওঁ এদিন যাব দেই ভাইটি যাবা তোমাৰো মানে কাম কাজ লাহে ধীৰে নাই কাইদেউ আমি যাওঁ আৰু দেই ঠিক আছে ওলালো আৰু একদম বহুত দিনৰ মূৰত লগ পালো যাওঁ দেই বাই 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 আমাৰ পিছে পিছে ৰাজা আহি আছে ভাগিন আৰু তাক লৈ পেলাই আমাৰ বাইহঁতৰ পুৰণি ঘৰটো চাই আহোঁগৈ কাৰণ মই আজি 20 বছৰ আগত সেই ঘৰটোতে বাইক বিয়াত থ'বলৈ আহিছিলোঁ আৰু যেনেকৈ তুমি যে কৈছা এই সাৰ নিদিয়া খেতিটো কৰিবলৈ সেইটো কিন্তু বহুত ডাঙৰ কথা সেইটো একদম বহুত কৰিবলগীয়া হয় এনেই মেইনলি গোবৰ সাৰ বা পচন সাৰটোৱে বেষ্ট আৰু নাইকিয়া হৈ যায় হয় হয় নিবিচাৰে আমি চুঙাজান ষ্টেচন পালোহি আৰু ইয়াতেই আমাৰ বাইহঁতৰ পুৰণি ঘৰটো আছিল ইয়াৰ পৰা তালৈ উঠি গ'ল অলৰেডি আৰু এই পুৰণি ঘৰটোতে মই বাইদেউক বিয়াত থ'বলৈ আহিছিলে 21 বছৰ আগত আমি এতিয়া বাইহঁতে আগতে থকা ৰুমটো চাই লওঁ এইটো মানে টোটেলি কেতিয়া এইটো ভাঙি দিব লাগিব চাগে কেতিয়া ভাঙিবা এইটো বস্তু